তহঁতৰ লগতে বহিম দেই। কি হ'ল তই হেপালেহে বহিছিলি সেইটো চিটতে বগে যা আকৌ আমাৰ ইয়াত চাৰিজনকে বহিবলৈ নুজুৰিব হয় নাই ৰকি নুজুৰিব চাৰিজনকে কেনেকে বহিবি আকৌ আমি তিনিজনে যেনে তেনে বহিছোহে যেনতেন কৰি বহিব দে না পুতুলিয়ে যে এতিয়া আকৌ বমি কৰো বুলি কৈ আছে বমি কৰাটো যে মই আকৌ দেখিলে মানে মোৰ এটা বমি ওলাই যাব তহঁতিনো কিমান শকত ইয়াতে যেনতেনে কৰি বহো দে না আকৌ কি হ'ল তহঁতৰ পেনকুলা কি হৈছে আকৌ তই ৰকিহঁতৰ লগত লাগিলি নেকি নাই ছাৰ লগা নাই মই ৰকিহঁতৰ লগত বহিম বুলিহে কৈছো ছাৰ চাওকচোন পেনকুলা আমাৰ লগত বহিম বুলি দন লাগি আছে সিভাগে আমি তিনিজনে আগৰ পৰা বহিয়ে আছো ইয়াতনো ক'ত জুৰিব চাৰিজন বহিবলৈ পেনকুলা তই অথনি হেপালেহে বহিছিলি চাগে তাতে বগে যা আকৌ নিজৰ চিটত এক নম্বৰ কথা ৰকি মই তোৰ লগত একো দল লগা নাই দেই তহঁতৰ লগত বহিম বুলিহে কৈছো আৰু দুই নম্বৰ কথা ছাৰ মই হেপালে নবহো পুতলিয়ে বমি কৰো বুলি কৈ আছে বমি কৰাটো দেখিলে মোৰ এটা বমি ওলাই যাব পেনকুলা আমি নবহাওঁ বুলি কওঁতেও বহিম বুলি কেলে জিদ কৰি আছিলি সেইটো কি দন লগা নহয় নেকি ৰকি তোৰ মানে বেছি হৈছে এইটো কিটো বাটৰ মাৰৰ চিট নেকি তই যদি ইমানটি কথা যদি দল লগা বুলি কৈছ নহলে সঁচাচিকি দনটো লাগিয়ে দিও নেকি আবে লাগিবি নেকি এই ৰকিক চিনি পোৱা নাই ঐ তহঁতক কি হৈছে হা ৰকি হানিছিং পেনকুলা মোৰ তত্বাৱধানত যে তহঁতক আনিছো এইবিলাক কথা তহঁতৰ মা দেউতাহঁতে গম পালে কি বুলি ভাবিব আৰু কিবা এটা তহঁতৰ হলে মানে মোক সোধাই এৰিবনে ক'বালৈ গৈছো একে ক্লাছৰ ল'ৰা ছোৱালী মিলা প্ৰীতিয়ে যাওঁ সেইটো নাই সিহঁতৰ মানে কাজিয়া কৰাত ব্যস্ত যা নিজৰ চিটত যা ছাৰ পেনকুলাটো অকমান বেছি আকৌ সিহে আগত আহি লাগি লৈছিলে চুপ লাহেকে থাক তহঁতি চব একেই মাষ্টৰক থাকিব দি মেলি কাজিয়া কৰিবলৈ কোনটাবোৰ নকৰেও আগতে আমি মাষ্টৰ থাকিলে তহঁতৰকে কপো এই বয়সতে ইমান খং ডাঙৰ হলে তহঁতি কি হবিগে সেইকাৰণেতো যিমান পঢ়িলেও মনত ৰাখিব নোৱাৰ এতিয়া মই লাষ্ট টাইম ৱাৰ্ণিং দিছো তহঁতি কোনোবাই যদি কাজিয়া কৰ নহয় এই ওপৰত সেই গাড়ীৰ ওপৰত থৈ দিয়া লাঠিডালহে মই আনিমগে এতিয়া নিজৰ চিটত বহ পেনকুলা তও যা নিজৰ চিটত এইটো কলি আকৌ তোমাৰ বমি লাগিছে নেকি বমি লাগিছে যদি যোৱা এতিয়া কৰি আহাগে গাড়ী ৰখাই থৈছো নহয় অৱশ্যে বেছি সময় নাই আউনীআটী সত্ৰ পামেই 5 মিনিটৰ পাছতে পাই যাম ছাৰ এতিয়া লগা নাই নেমু খাই দিলো যে অথনিহে লাগা নিচিনা লাগি আছিলে আৰু 5 মিনিটৰ পাছত পাই যাম যদি আৰু নকো তাতে কৰিমগে একেবাৰে নামি হ'ব দে নহলে তাতে আৰু নামি একেবাৰে কৰি লবি আৰু টংক মাষ্টৰ কওকচোন সেগুন খুৰা মোৰ হলে ভোক লাগি গৈছে দেই লাহে লাহে যিমান চিপছ কুৰকুৰি খালো সেইকেইটা দি মই আকৌ তৰাব নোৱাৰো ভাতহে লাগে মোক আপোনাৰ ভোক লাগিলে নেকি ভোক লাগিছে আকৌ অথনি হাগা নাছিলো জানো আকৌ ৰাতিপুৱাও ঘৰত 3 কেজি মানৰ হাগি আহিছো নহয় ভোক লাগিবতোন চিন্তা কৰিব নালাগে খুৰা আপুনি ভেবেলি বাইদেউ আৰু হেণ্ডিমেন আপোনালোকে মিলি আৰু ভাত পানী কিনি কমলাবাৰী ঘাটতে বনাই থাকিব মই আৰু এই আউনীআটী সত্ৰখনহে দেখাম বেলেগ সত্ৰটোতো নেদেখাও নহয় এই দেখাই আৰু ল'ৰা ছোৱালীখিনিক তালৈ লৈ যাম আৰু খুৱাই বোৱাই আৰু চিধাই ঘৰলৈ ৰাওনা হ'মগে এইটো কোৱাই ভাল হ'ব মই আকৌ তালৈ গৈ পাই ভাত কিনি বনাব দিম দেই আগত ভাত হোৱা লগালগ 1 কাঁহীমান নিমখ দি হ'লেও বজাই ল'ব লাগিব নহ'লে মোৰ ভাত পানী খোৱালৈকে শক্তি নাথাকিব দেই বোপাই খাই ল'ব খুৰা এই বুঢ়া বয়সত আৰু আপুনি সময়ত ভাত পানী খাব পাৰিছে যদি বহুত ভাল কথা ছাৰ ককাই প্ৰয়োজনতকৈ বেছিহে ভাত খায় আকৌ এই পয়াল লগাটো যে লকনি কথাবোৰ কোৱা আৰম্ভ কৰিলে আৰু সি দেখা নাই ৰাতিপুৱাৰ পৰা হাগি থকা ঘৰত এবাৰ অথনি গাড়ী ৰখাওঁতে এবাৰ ভোক নালাগি কি লাগিব আকৌ নিজেতো ভাত পানী নেখায়ে মোক খোৱাটোকো দেখিবলৈ মন নকৰে পাই আপোনাৰ খোৱাটোনো মই কেলে দেখিবলৈ মন নকৰিম আপোনাৰ শত্ৰু নহয় নহয় মই কিবা আইতাই কৈছিলে আকৌ আপোনাৰ প্ৰয়োজনতকৈ বেছিকৈ খাবলৈ নিদিবি বুলি এই অলগদ্ধ বুঢ়ীজনীনো কি নকয় খাবলৈ আহিছো আকৌ তাৰ কথাবিলাক খাব খুৰা এই ল'ৰা ছোৱালীখিনিনো কিমাননো খাব এনেও বহুত বাচিব পাৰিলে ঘৰলৈ লৈ যাব বাচিলে ঘৰলৈ লৈ যাম তই ঠিকে কৈছ লৈ যাব আকৌ ল'ৰা ছোৱালীহঁত শান্তি মনে হাই কাজিয়া নকৰাকে লাহেকে বহি থাক দেই এতিয়া 5 মিনিটৰ পাছত আউনীআটী সত্ৰ পামগি ড্ৰাইভাৰ গাড়ী ষ্টাৰ্ট দি দিয়া পুতুকণ চিপছকে খাই লওঁ পেকেট বস্তু এতিয়ালৈকে একো খোৱা নাই নহয় এপেকেট ওলাচোন বেকৰ পৰা ওলাই লওঁ হানি সিং মোক সত্ৰলৈ পালে উঠাই দিবিচোন অকণমান শুই লওঁ দেই ভাগৰ লাগিছে মোৰ হ'ব দে সত্ৰত পালে উঠাই দিম বাৰু সত্ৰত পালে উঠাই দিবি পয়া লগা ইয়াৰ পৰা লৈ খা হ'ব দে One lollipop, having 2 lollipop, having 3 lollipop, having 4 lollipop, চাচোন সেইফালে কোনে গান lollipop. লগাই আছে
পুতুকণ আৰু পঢ়াৰ লগতে চিপছ খাই আছে সিহঁতে তাৰ লগোৱা নাই পিছফালৰকেইটা লগাই আছে নেকি উঠি মেলি কচোন ক বন্ধ কৰি দিবলৈ পেনকুলা চাই আছে ভিডিঅ' ফুল ভলিউম দি মেলি দেচোন দে ধমকি দেচোন দিছো পেনকুলা পেনকুলা ভিডিঅ' চাই কেলে ফুল ভলিউম দি মেলি চাই আছ কমাই চাব নোৱাৰো লোকক এনে ডিষ্টাৰ্ব দি আছ যে তহঁতৰ চিটত বহি কি মই ডিষ্টাৰ্ব দি আছো নেকি নিজৰ চিটত বহিহে কিবা চাই আছো মই তই আমাৰ চিটতে বহক বা নিজৰ চিটতে বহক লাউটোতো একেটাই হৈছে চ' ডিষ্টাৰ্বটোতো হ'বই হানি সিং খেলি মেলি কৈ আছে ন মই উঠিব লাগিব নেকি খেলি মেলি কৰি আছে আকৌ তাৰমানে টেম্পাৰ বেছি হৈ গৈছে ৰ কমাই চেঞ্চা লাগিছে এটা বহালেহে তাক দিম ভালকে ভলিউম কমাইছ যদি নামি আহ মই অকণমান শুই লওঁ নামি গৈছো খাই ল এই পেকেটটো ফিনিছ কৰি দে এতিয়া সত্ৰ পামগেই তই কি নেখাও নেকি মোৰ খাবলৈ মন নাই পেটটো কিবা কুৰকুৰা কৰি থকা নিচিনা লাগিছে ইয়াতনো ক'ত থাকিবি এইটো হয় আকৌ ড্ৰাইভাৰ গাড়ীখন ৰখাই দিয়া পালোগে ছাৰ ৰখাইছো ৰকি শুই গলি নেকি ঐ ৰকি উঠ ছাৰ আহিছে ছাৰ আহিছে কি আমি পালোগে নেকি আউনীআটী সত্ৰ ৰকি আউনীআটী সত্ৰ পালো ল'ৰা ছোৱালীহঁত আমি আউনীআটী সত্ৰ পালো এতিয়া এজনকে নামি যা তাৰপিছত তহঁতি সেই সত্ৰ সেই গেটৰ সন্মুখতে ৰখি থাকিবি দেই আগতীয়াকে নোসোমাবি আকৌ ঠিক আছে পুতুলি তোৰ বমি লাগিছে যদি এতিয়া কৈ লবি দেই ছাৰ মোৰ বমি কৰিবলৈ নাই লগা এতিয়া আৰু নালাগিমে চাগে বমি নাই লগা যদি বৰ ভাল কথা মানুহ একেবাৰে দুৰ্বল হৈ যায় নহয় বৰ কষ্ট হয় নহয় বমি কৰিলে আৰু বমিটো নিজৰ কথা নিচিনা হয় একচুৱেলি মনত আনিব নালাগে বমি লাগিব বুলি ছাৰ সেইটো হয় মই অথনিৰ পৰা মানে সেই বমি কথাটো ভাবা নাই নহয় সঁচাকে মই বমি নকৰিলো ঘূৰি যাওঁতে যেনেকে এতিয়া বমি কথা ভবা নাছিলা তেনেকে ভাবি নাযাবা চাবা বমি কলৈ পলাই যাব ছাৰ নাভাবো মই নাভাবাকে যামগে তুমি এতিয়া যোৱা পুতুকণহঁতৰ লগত গেটত থিয় হৈ থাকিবি মই গৈ আছো ছাৰ নহ'লে আমি গৈ থাকো নেকি কমলাবাৰী গাঁতলৈ টংক মাষ্টৰ আপোনালোকে গৈ থাকিব ৰ'ব ড্ৰাইভাৰ বেবেলি বাইদেউ ড্ৰাইভাৰ আহকচোন এইফালে ছাৰ কওকচোন বাইদেউ আপোনালোকে কমলাবাৰী ঘাটলৈ গৈ থাককচোন ভাত পানী কিনি বনাই থাকিব বেয়া চেয়া নাপাব দেই মোৰ ল'ৰা ছোৱালীখিনিক দেখাই আৰু ড্ৰাইভাৰ দাদাক ফোন কৰি মই আৰু খোৱা বোৱা জেগালৈ ডাইৰেক্ট লৈ যাম নহ'লে তাত সিহঁতি আমনি কৰিব উৎপাত কৰিব ছাৰ এইটো কৰাই ভাল হ'ব এই দুষ্টকেইটা নহ'লে তাত উৎপাত কৰিব পানীতে জঁপিয়াই দিবগে সি মই এনেই 2-3 বাৰ আহিছোৱে আগতে মাজুলীলৈ মই আৰু চাবলগীয়া জেগা নাই গোটেই চাই খতম কৰিছো হ'ব বাইদেউ নহ'লে মই ল'ৰা ছোৱালীখিনিক আৰু সত্ৰখন দেখাওঁগে আপোনালোকে গৈ থাকক দেই ছাৰ হ'ব চাই এতিয়ালৈকে অহা নাই পাই সঁচাকে আকৌ সেই আহিছে তহঁতি ৰখি আছ ছাৰ ঠিক আছে তেনেহ'লে ব'লা ভিতৰলৈ এইবাৰ হৈছে মেইন নামঘৰ এই সত্ৰখনৰ এতিয়া তোমালোকে কোনোবাই সেৱা কৰিম বুলি ভাবিছা যদি সেৱা কৰি লোৱা ছাৰ দক্ষিণপাট সত্ৰটোতো সেৱা কৰিলোৱেই ইয়াত নকৰিলেও হ'ব চাগে নহয় তোমালোকৰ কথা আৰু সেৱা কৰি লোৱাটো নিজৰ কাৰণে ভাল ছাৰ মোৰ মায়ে কৈছিলে চব সেৱা কৰিব বুলি মই সেৱা কৰি ল'ম কৰি লোৱা ছাৰ ময়ো কৰিম সেৱা ছাৰ ময়ো কৰি ল'ম ছাৰ ময়ো কৰি ল'ম যোনে যোনে কৰিব মন আছে কৰা ছাৰ দক্ষিণপাট সত্ৰত কৰিলো নহয় মই সেৱা নকৰো আৰু বাহিৰৰ ফালে ঘূৰি চাওঁগে যা বেছি দূৰলৈ নাযাবি দেই ছাৰ বেছি দূৰলৈ নাযাওঁ ৰকি ব'ল বল তহঁতি সেৱা কৰি ল দেই মই বাহিৰলৈ যাওঁ পুতুকণ পৰা লগা পুতলি উঠ আৰু এই মন্দিৰটো বৰ ধুনীয়া আকৌ ন চব সোণ ৰূপে দিয়ে বনোৱা নিচিনা লাগিছে মন্দিৰ নহয়ও নামঘৰ হয় মন্দিৰে হওক নামঘৰে হওক চবতে ভগৱানেতো থাকে সেইটো হয় বাৰু বল আমিও বাহিৰলৈ গৈ চাওঁগে কি আছে বল এইখন মিউজিয়ামখন বল আমি ভিতৰলৈ গৈ চাওঁগে কি আছে বল পুতুকণ এইবোৰ বানৰ কাঁহী দেখিছ নাই দেখিছো বৰ ডাঙৰ বানৰ কাঁহী হয় নাই ইয়াতে আৰু ৰজাবোৰ ভাত খাইছিলে নেকি হ'ব পাৰে আৰু এইটো ভগৱান বুদ্ধ নেকি ভগৱান বুদ্ধই হয় আৰু আগলৈ গৈ চাওঁগে ব'লা বল ৱাও পোৱা লগা দেখিছ নাই এইবিলাক ডাঙৰ ডাঙৰ হাতীয়া বন্দুকো আছে এইবিলাকৰ পৰাই চাগে বিপৰীত সৈন্যৰ লগত যুদ্ধ লাগিছিল হয় চাগে আমি বন্দুক কেইডাল উঠাবই নোৱাৰিম আকৌ নাই আমি ক'ত উঠাব পাৰিমনো তাহানিৰ মানুহবোৰ ইমান শকত ওখ আছিল নে এই বন্দুকবোৰ লৈ যে যুদ্ধ কৰিছিল পুতুকলি এই হাতীয়াৰ কেইডালৰ পৰা এডাল উঠাব পাৰিবি নাই নোৱাৰিম দেই এইকেইডাল উঠাব হ'লে মই মাটিতহে বা গৈ পৰিমগে আৰু বল পুতুকণ নহ'লে আগলৈ আৰু গৈ চাওঁগে কি আছে বল পোৱা লগা দেখিছ নাই এইডাল হাতীৰ দাঁত হয় হাতীৰ দাঁতে হয় মোক পাপাই কৈছিলে ইয়াত বোলে হাতীৰ দাঁত আছে অকল এডালে নহয় কেইবাডালো আছে বোলে
দাঁত এডালে যদি ইমান ডাঙৰ হ'ব লগা হয় হাতীডাল কিমান ডাঙৰ হ'ব বাৰু এবাৰ চাগে মুখ খুলিলে আমি গোটেই ভিতৰত একেচাটত সোমাই যাম সঁচাকে পাই এবাৰ মুখ খুলিলে চাগে আমি একেচাটত সোমাই যাম আগলৈ আৰু চাবলগীয়া আছে ব'ল আগলৈ যাওঁ ব'লা ব'ল ব'ল পেনকলা পুটুকলি পয়া লগা এই গল্ডেন কালাৰ গদাডাল চা এই গদাডালে চাগে এই ভগৱান ঈশ্বৰ সেই হনুমানে এই লৈ ফুৰিছিলে আমাৰ ঘৰতো এনেকুৱাই চেম ডাঙৰ গদা এডাল আছে আকৌ এই তহঁতৰ ঘৰত থকাডাল সেই প্লাষ্টিকৰ হয় তহঁতৰ পাপাই কিজানি ভাওনাত ইউজ কৰিছিলে চাগে পাপাই ভাওনাতে ইউজ কৰিছিলে বাৰু এই বগাডাল ৰূপৰ চাগে ন পয়া লগা বগাডাল ৰূপৰ চাগে আৰু গল্ডেন কালাৰডাল সেই পিতলৰ নেকি পিতলৰে হ'ব আৰু বৰ গধুৰ হ'ব দেই তহঁতি ইয়াত আছ মই যে সেইফালে চাই আছিলোগে তাত যে বৰ ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতো আমি বহুত ধুনীয়া ধুনীয়া বস্তু দেখিলো হয় না পুতুকণ এইটো চাইডত বহুত ধুনীয়া ধুনীয়া বস্তু আছে তই গৈ চাবিগে আকৌ নেযাওঁ আৰু পাই মই বৰিহে বিষাইছে মোৰ পুতুকণ বল সেইফালে গৈ চাওঁগে বল বল এক ডাঙৰ চকী পয়া লগা চকীডাল চাচোন চাইছো চকীডাল নহয় এডাল সিংহাসন হয় ৰজাই ইয়াতে বহি শাসন কৰিছিলে ৰজাৰ বহা সেইখন মানে আকৌ মই টিভিত দেখি থাকো এই ডাঙৰকে ওখকে বৰ ধুনীয়াকে থাকে আকৌ আমাৰ ঘৰতো এনেকুৱা ষ্টাইলৰ চকী এডাল আছে কাঠৰ এডাল ওখ নহয় কি চাপৰ নেকি তই বহিব পাৰিবি জাপ মাৰি উঠিলেও বহিব নোৱাৰিবি চাগে বহিবতো নোৱাৰিম বাৰু তলত টুল এটা থৈ দিব লাগিব তেতিয়াহে বহিব পাৰিমগে আৰু তোক এইখন চকীত বহিব নিদিয়ে কোনে বহিম বুলি কৈছে এইটো তিয় কৰি থৈ দিয়াটো লেম নেকি ন পয়া লগা নেজানো দেই বেলেগ বস্তু হ'ব পাৰে নহয় তহঁতক চাই মাতিছে কি কৈছ ইমান দেৰি চাই মাতিছে নেকি আমি বস্তুবোৰ চাই আছিলো আকৌ বৰ ধুনীয়া সজাই থৈছে আকৌ তই নাচাও নেকি তই সোমাই আছিলি নহয় আমাৰ লগতে কেতিয়া ওলাই গ'লিগে আকৌ মোৰ পানী পিয়া লাগি আছিলে সেইকাৰণে ওলাই গ'লোগে ছাৰে যে ওচৰলৈ মাতিলে আৰু তাৰপিছত সোমাই নাহিলোগে ছাৰৰ খং উঠি আছে নেকি নাই খংটো তেনেকে উঠা নাই তহঁতক সোনকালে মাতি আনিব কৈছে বল বল পয়া লগা ছাৰ ওচৰলৈকে যাওঁ বল আকৌ ছাৰে খং উঠিব নগ'লে বল বল দুইফালে এই চাইডে পুখুৰী আছে ন দুই চাইডে পুখুৰী আছে হৈয়া পুতুকণহঁত আহিলে ক'ত আছিল জানো ইমান দেৰি ঘূৰি ফুৰি আছিল চাগে অথনি ঘূৰি ফুৰিম বুলি কৈ আছিলে ঘূৰি ফুৰিম বুলি কৈছিলে আমি হ'লে লাহেকে আছো দেই অকমান সেইফালে অথনিয়ে চালো আৰু সেয়াই পুতুকণ তহঁতি কলেও গৈছিলি অথনিৰ পৰা ছাৰ আমি মিউজিয়ামৰ ভিতৰত আগৰ পুৰণি বস্তুবোৰ চাই আছিলো ঠিকে কৰিলা মিউজিয়ামৰ ভিতৰত কি কি দেখিলা ছাৰ আমি এই ডাঙৰ গদা দুডাল দেখিলো গল্ডেন কালাৰ আৰু হোৱাইট কালাৰৰ আৰু সিংহাসন দেখিলো আৰু এই হাতীয়া দেখিলো আৰু বানকাহী দেখিলো তাৰপিছত ছাৰ হাতীৰ দাঁতো দেখিছিলো আৰু তোমালোকে ৰজা গদাধৰ সিংহৰ ব্যৱহৃত হেংদাং আৰু লাচিত বৰফুকন ডাঙৰীয়াৰ ব্যৱহৃত হেংদাং সেই দুডাল দেখিছিলা নাই ছাৰ নেদেখিলো ক'ত আছে সেই দুডাল তাতে আছে ভিতৰলৈ গৈ তোমালোকে নাই চোৱা চাগে আৰু এই বাহিৰতে থকা এই ডাঙৰ লাইকুটাডাল দেখিছিলা নাই ছাৰ নাই চোৱা ক'ত আছে সেই লাইকুটাডাল এইখিনিতে আছে পিছত গৈ চাবি আমি চালো ন ৰকি লাইকুটাডাল আমি চালো তাৰপিছত তহঁতি এতিয়া কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব ঠিক আছে এতিয়া কচোন আউনীআটী সত্ৰখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল মানে কেতিয়া নিৰ্মাণ কৰা হৈছিল ছাৰ কিতাপত পাইছিলো এই 16 কি এনেকুৱা কিবা এটা আছিলে ঠিকে হৈছিলে বাৰু এই আউনীআটী সত্ৰখন নিৰ্মাণ কৰিছিল 1653 খ্ৰীষ্টাব্দত ছাৰ তাৰপিছত ইয়াৰ প্ৰথম বকত মানে সত্ৰাধিকাৰী কোন আছিল নো ধুনীয়া কুৱেশ্যন সুধিলা দেই ফুকন ইয়াৰ প্ৰথম সত্ৰাধিকাৰী আছিলে নিৰঞ্জন দেৱ গোস্বামী আৰু এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল ৰজা জয়ধ্বজ সিংহই ছাৰ এই সত্ৰখন তেতিয়াৰ পৰা ইয়াতে আছে নে সত্ৰখন ইয়াতে আছিল মানে এই ঠাইখিনিতে নাছিলে বেলেগ এটা ঠাইত আছিলে মুঠতে এই সত্ৰখন 4বাৰ স্থানান্তৰিত কৰা হৈছিলে আগতে কি হৈছিলে বানপানী হয় গৰাখহনীয়া হয় ভাল এটা জেগা চাই মেলি এটা জেগাৰ পৰা আন এখন ঠাইলৈ মানে নিছিলে সুবিধা অনুসৰি এই ঠাইতে নাছিলে ন ছাৰ আগতে এই সত্ৰখন ইয়াতে নাছিলে বেলেগ এখন ঠাইত আছিলে তেনেহলে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰো ইয়াতে সমাপ্ত কৰিছো আকৌ কালিলৈ লগ পাম নতুন এটা ভিডিঅ'ত আমাৰ প্ৰায় আউনীআটী সত্ৰ চোৱা হৈয়ে গৈছে এতিয়া যাম আমি কমলাবাৰী ঘাটত তাতে ভাত চাত খাই আৰু ঘৰলৈ যামগে সবে এবাৰ বাই বাই কৈ দিয়াচোন আমাৰ ভিউৱাৰ্ছ সকলক বাই কৰি দিব দেই